যি উৎপাত যদি ফ্ৰিজৰ বৰফো খাওঁ তথাপি মাথাটো মোৰ ঠাণ্ডাই নহয়। নমস্কাৰ জনাইছোঁ দেই সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ। আশা কৰোঁ আপোনালোকৰ খবৰ খুব ভাল আৰু মোৰো ভাল দিয়ক আপোনালোকৰ আশীৰ্বাদত। সেয়ে আৰু পিনে চাওকচোন মই কি কওঁ মাইনা জানেনে, পুৱাই উঠছোঁ, উঠি পিনে গাটো ধুইছোঁ, ধুই পিনে নাওমান চাহ খাইছোঁ, খাই পেলাই আৰু মানে শান্তি নাই আৰু মাইনাই ইবিধ লাগে সিবিধ লাগে এনেকৈ দি থাকোঁতে যে কি কৰিব তাইহে জানে। তাইৰ ধৰি মানে বিছনাখন ভালকৈ মাৰিব নোৱাৰে। পিনে চাওকচোন আপোনালোকে ভাবি থাকে নহয় যি মই বিছনা আধাৰ ভাবিব পাৰে আৰু ভাবি থাকে নহয়, ভাবিব পাৰে যে বিছনা আধাৰ নাপাৰে কিবা নাপাৰে নানে, কিন্তু কি জানেনে হয় দুখন বিছনা আধাৰ আনি থৈছোঁ। বহুত দিন হ'লে পিছত ঘৰত গৈছিলোঁ তেতিয়াতে মানে কি জানেনে মই নাছিলোঁ নহয়, যোনে পাৰ্চেল দিব আহে দাদাটোৱে আৰু কি চিনি পায় আৰু চিনি পাই পিনে আহোঁতে মোক চিনি পোৱা হৈ গৈছে যে ফোন নকৰে ওপৰলৈ উঠি আহে। আহিলে কাষৰে দাদাটোক মানে কৈছোঁ যে আপুনি লওক পইচাটো দি দিছোঁ এনেকৈ দাদাই ৰাখছি আৰু সেই আৰু চাওকচোন বিছনা আধাৰখন ভাল লাগছি না। সেই আৰু কিয়নো মন নাযায় ন ধুনীয়া এখন বিছনা আধাৰত থাকবা মানে বিছনাত থাকবা, কিন্তু কি জানো নৰোঁ মই এই কাৰণে। এই বগা বিছনা আধাৰ মই বিৰাট ভাল পাওঁ, অকল বগাটোৰ বেছি ভাল লাগে, কিন্তু কি কৰিব মাইনাই যে পাৰিব নিদিয়ে দেখছি না, আৰু কোনোবাৰ পৰা কাৰ্টন চাৰ্টন আনি দিলা উঠে কেনেকৈনো বিছনা পাৰিব। আৰু ইপিনে মোৰ এইগিলা পিন চিন চকৰা বস্তু এইগিলা আনছে পাগল হ'ব বাকী আৰু ইপিনে এইগিলাখান আনে। সেই আৰু খেলনা বস্তু তাত নায়ে, যিমান আছে কিন্তু এইগিলা গুৰুত্ব নকৰে। আৰু ইপিনে চাওকচোন বিছনা আধাৰখন এনেই বহুত ভালে লাগছি, মানে এনে ফেৰিলে যে আহে ৰাস্তাৰ পৰা ৰাখিব গ'লে 500 মান টকাই ল'লাব এখনত। মই অৰ্ডাৰ কৰি দিছোঁ কমত পইচা দি পিনে। চাওকচোন এই বস্তুটো বেলেগ বেয়া নহয়, এই বস্তুটো মানে যে ৰাহৰ কণীত যে মানুহে যি দুইডালকৈ সূতা ভৰাই দি বুলি জানা হয় এই বস্তুটো 60 দি সেনাহান। সেই পিনে কাম চাম কৰি থাকোঁ, হাত খান একবাৰ দেখাই দিলোঁ আকৌ হাতৰ অৱস্থাই নাই, পিনে ভংগীৰ পৰা দি থাকে। সেয়ে আৰু ইপিনে আৰু অঞ্চলৰ পিনে গাৰুৱাৰ সেই মানে বেডশ্বীটখনৰ দুটা গাৰু কাভাৰ আছে, বিৰাট ভাল লাগে ন। এই এনেইতো আপুনি বাটত ৰাখিলেতো গাৰু কাভাৰকেইটাও নিদিয়ে, গাৰু কাভাৰকেইটা দিলে 500 টকা লাগেই সেনা। তাকো মোৰো যদি মাৰি আনিব লাগিব নাহিছে নিদিয়ে, বহুত দাম কয় এতিয়া, কিন্তু অনলাইনতে আনিছোঁ মই। সেই আৰু এটা আমাৰ গাৰুকেইটা কি চাইজকেইটা মানে কি সৰু ডাঙৰ ভালকৈ নিমিলেয়ে, সেইটো কাৰণে আৰু সেই এখন আনিছোঁ আৰু সেইখনো পাৰি দি খাম ৰ'ব। সেই বিছনাখন পাৰাতো শান্তি নাই নহয়, মাইনা যি উৎপাত কৰি থাকে, গতিকে এনেকৈ আৰু পাৰি আছোঁ আৰু কি কৰিব পাৰে। এই বিছনা আধাৰখন চাওকচোন, এখন বিছনা আধাৰ কি জানেনে মই ধুই দিছোঁ দিয়ক, আৰু ধুই দিয়া মানে কি জানেনে এখনৰ এটা মানে যেনা এটা মানে ভাল লাগে বা নতুন এটা গম পায় আৰু নতুন নতুন না মানে চাইন কৰি থাকে, কিন্তু এই বস্তুটো চাওকচোন একো নাই হা। এই বস্তুটো এখন বিছনা আধাৰখন চাওকচোন কেনে মানে ভাল লাগছে, কিন্তু অলপ পুৰণ টাইপৰ। মইতো একদিন এনাই ধুই দিছোঁ, মাতটো খেদি দিছোঁ বোলো মাইনাই খোজাব বুলি গাটো, কিন্তু চাওকচোন মানে কি ময়ূৰ দুটা আছে বহুত ভাল লাগিছিল, কিন্তু পাৰি দিলে চাওকচোন পুৰণ আন দেখি ন। এয়া কিজানি পুৰণ বিছনা আধাৰে একবাৰ ধুই দিওঁতে বাকী বগাখান্তি ঠিকেই আছে, কিন্তু ৰঙিলখিন্তি য'ত ময়ূৰটো আছে ত'ত মানে কিবা পুৰণ পুৰণ আন হৈছে দেখিছে না। মানে নীলাটোৰো ৰংটো যাব দিয়ক, আৰু মাইনাই কি কৰিব দেখিছে না ইপিনে সিপিনে থ'ব লগা হৈছে। সেই আৰু তাইৰ পাতত মই ভালকৈ এটা কাম কৰিব নোৱাৰোঁ। সেয়ে আৰু তথাপিতো লাগাখান্দি কৰিবই লাগিব হয়নে। আৰু বেডশ্বীটটো যে আনি থৈছোঁ বোলো পাৰোঁ আপোনালোককো দেখি দিয়ে। সেয়ে কি জানেনে মই বেডশ্বীট বেছিকৈ আনি থৈ দিলোঁ দিয়কচোন, থৈ দি পেলাই এখন এৰি এখন এৰি এখন মই কি পাৰিব নাই, কাৰণ এই চলি থকা মানুহ লেতেৰাই কৰে। এই দুখন আনি লৈছোঁ, এই দুখন আৰু যিমান দিন যায় সিমান দিনলৈ পাৰি থাকিম, আৰু বাকীকেইটাতো দেখছি চিৰি ভাঙি গৈছে তথাপিও পাৰি আছিলোঁ মই। ঘৰত থাকিলে মানে মনত পৰে যি বিছনা আধাৰ আনিব লাগে, আৰু কিন্তু পিছত পাহৰি যাওঁ না। হ'লে বাৰু পাহৰিলি নহয় অৰ্ডাৰ কৰা যাওক, অৰ্ডাৰ কৰিলে কিন্তু ৰাতি বাগা দি থাকোঁতে মোবাইল চাই থাকিলে অৰ্ডাৰ কৰি থৈ দিছিলোঁ আহি ওলছি সেনেকৈ আৰু পিনে চাওকচোন মই পাৰি ল'লোঁ। এয়া এনেই বেয়া লগা নাই, কিন্তু কি জানেনে অলপমান মানে কালাৰটোক চাই পেলাই নান লাগে পুৰণ নেকি সেনা লাগে। এয়া চাওক এখন বিছনা আধাৰ কিন্তু মানে আকৌ দৰি চৰি নাহে, ধুনীয়া। এই মই দুটা অলপ মানে ৰং যোৱা উজ্জ্বলটো কম। এয়া এই মাইনাই বিছনা আৰু এইগিলা আনিছে ক'ৰবাত কিবা ৰঙে চঙে উঠে পিনি চব লৈ আহিছে। এয়া দুটা ময়ূৰ আছে, আনিছোঁ কিয় জানেনে বুলি মাইনাই তাই ভাল লাগব বুলিয়ে আঞ্চলিক পিনে পঢ়াৰ কাৰণে কঠুত এতিয়া বহি আছে এইপিনে আঁতৰ ধৰিব দিছে। আৰু পিনে এটা বস্তু চাওকচোন তাই থাকক ৰ'ব এনেকৈ, তাই এই মচলাখিনি ভৰাই লওঁ। সেয়া আগতে মই থ্ৰেডিং কি জানেনে নিজে সূতা এটাত বান্ধি লওঁ কৰিছিলোঁ মাজে মাজে, এতিয়া সেইগিলাও বাদ দি দিছোঁ, পাৰ্লাৰতো যোৱা নাই বহুত দিন হ'ল, নিজেও কৰা নাই সেনেহেন হৈ আছে।
মানে যাবাত মোক সময় পালোঁ মানে যেনে তাইক লৈ ফেলে গ'লে এইটো কৰিব নিদিব সেইটো কাৰণে বোলো বিছনাখন উঠি ধৰিব আৰু এটা বস্তু সেইখন পাৰাই থাকক মই দেখি আছোঁ এই চিনাতে উৎপাততে এখন পাৰাই থাকোঁতে বেলেগ এটা বস্তু আছে মই দেখুৱাই দিওঁ ৰ'ব ধুনীয়া এইটো চাওকচোন কাৰ্পেট খান মানে কি প্লাষ্টিকে কয় নে কাৰ্পেটে কয় নে পাতিয়ে কয় কাৰ্পেট নকৈছে কি পাতি কয় এয়া পাতিখান মানে মই লাগাতছে কি মানে বেছি ভাল পাইছোঁ মানে কি বেছি ভাল পাইছোঁ জানেনে মই মানে সেইটো বস্তু ভাবাই নাছিলোঁ যোনটো বস্তু মোৰ কামত আছে দেখাছোঁ মই ভাবিছোঁ মাইনা সৰু আছে এতিয়া ABCD সেইবিলাক আছে ধুনীয়াকৈ চাব ছবিবিলাক সৰুতে দিব লাগছে তাতছে কি মোটামুটি বহিব পৰা হতে এইগিলাখান বস্তু আনি দিলে ভাল পাতিগিলা চাই থাকিব পাৰে মাইনাক মই এতিয়া আনি দিলোঁ কিন্তু মোৰ জানেনে বিৰাট কামত আছে কিয় জানেনে এই যে দেখিছে যি ইয়াতে যে মানে পেচাব কৰি দিয়ে পেচাব কৰি দিলে জানেনে সোমেই নাযায় বা কি ভাল লাগছে বোলো তাই মানুহটো পেচাব কৰি থাকেয়ে ধুনীয়াকৈ পুৰা প্লাষ্টিকৰ দৰে পাৰি থৈ দিব পাৰে আৰু পিনে মানে খেলাত লাগছি ৰ'ব এয়া এখন সেইদিনাখন বিশালত যাওঁতে মাইনাক ফলিখান লাগে মাইনাই কৈছে দিবা দিবা সেনেকৈ কৈছে আনি দিয়াৰ পিছত আকৌ গুৰুত্বই নাই ফেলে দিছি এখন ফলি লিখিব পাৰি পেঞ্চিল আছে ডাষ্টাৰ আছে সেয়ে আৰু মানে নেলখে আৰু পিনে সেইদিনা জেঠিয়াকে মানে আনি দিছিল এইটো যোনজনীয়া সৰু ছোৱালী যোনজনীয়া থাকে সেনা আনে আৰু কিন্তু কাঠৰ হয় কিন্তু নাই তাই ভাঙি চিঙি উৎপাত কৰিছে আমো এইবাৰ মাইনা এটা বাৰীত এটা ধুনীয়া এটা বস্তু পাইছোঁ ৰ'ব দেখি দিওঁ মাইনা সেইটো বিৰাট হেপী ক'ত গ'ল বস্তুটো ৰ'ব মাইনাৰ বস্তু এটা বস্তু একদিনে নহয় এইটো পাই বহুত সুখী কিন্তু এতিয়া পানী খাই জানে অকণমান ঠাণ্ডা গৰম না চাবচোন এই মানে গিলাচটো কাঠটোত আৰু পানী যদি দিওঁ ধুনীয়াকৈ লাইট জ্বলে আৰু মাইনাই কি ভাবে জানেনে লাইটটো খাইছোঁ নেকি বিৰাট ভালে পানী খাওঁ ভৰ্তিকৈ দিব তেতিয়া মানে তলাখান যদি মানে পানী নালাগে লাইটটো নজলে কমকৈ দিলি হালে দিলি এতিয়া চাবচোন লোৱা সেই ফুৰ্তিহি ৰ'বা মই দিম ৰ'বা নালে পানী দি এই লাৰা শেষা আছে দিয়া জপকে দিছে হাতখান জপকে আৰু কি দিওঁ হাতখান তুমি লেতেৰা পিটো বহুত কি লাৰি হ'বা যে হিচাপ নাই গুণ চাচোন চাচোন এই উৎপাত দিলা দেখি মানে মোৰ কেনা লাগে একেবাৰে খাবা খাবা নালাগে বাপা নাই ভালে আছোঁ চাব দা বুঢ়া নালাগে দেখি দিবা পানী যাব দা বুঢ়া নালগে দে খাবা বেছি হ'ব দে পানী খাব মানে কি নাটক কৰি খাব উঠলা বৰ খাব নালগে দে বাপ উৎপাত উৎপাত দেখছি না পানী খুন্দি পাই পানী ফেল দিবা থাকলে জ্বলি থাকিব ফেল চিমা যি উৎপাত যদি ফ্ৰিজৰ বৰফো খাওঁ তথাপি মাথাটো মোৰ ঠাণ্ডাই নহয় তাৰ কাৰণে গৰমে উঠি থাকে না ইমান উৎপাত বাপৰে আচৰিত চুলিত ডাল কৰি ফেলে এনেইতো অশান্তিটো বেলেগে আৰু অৰিজিনেল মোৰ চুলি ছিঙি থাকে তাই চুলিত ধৰি মানে অৰিজিনেলৰ চুলি মই সপাই বান্ধি থাকোঁ মই এনেকৈ কোনো নাবান্ধোৱে অৰিজিনেলৰ চুলি ছিঙে আৰু তাই মানে স্বভাৱ চৰিত্ৰ কামেই দিওঁ মোক চুলি ডাল কৰি ৰান্ধিছে ইপিনে আৰু মাইনাক লাগি ভাত বনাইছোঁ ৰ'ব এইবাৰ বাৰু কি কৰি হিচাপ নাই আলু এটা ভাতত দিছোঁ আৰু ভাত সেই নিমখ তেলেৰে খুৱাই দিওঁ দুটামান কিবা কৰে ক'বাও নোৱাৰোঁ গৰমে যদি খাই খুৱাই দিলে সদায় খায় কিন্তু জানেনে এখনি ভাত আৰু লওঁতে আধা ঘণ্টামান যদি লাগি যায় পিছত মানে একদম সেৰকা হয় কিবা লাগে একেবাৰে তাই খাবাই নিবিচাৰে তথাপি চাউল বস্তু কিবা কৰে পিনে দেখছি না অৰিঅ' বিস্কুটৰ এই ক্ৰীমগিলা খাই বিস্কুট দিলা পেলাইছি এইগিলা মাথা চাথা ঘূৰি মুখত লাগিও আছে কিবা এয়া ভাত দেখা পাই আৰু কলা বাদ ধৰছি কি হ'লনো ইমান যে উৎপাতত আছিলা তুমি হা কিমান উৎপাত থাকে বাপা আচৰিত ভগৱান এতিয়া বহুত কি লাগিছে অৰিঅ' বিস্কুটগিলা আৰু ক্ৰীমগিলা খাই অৰিঅ' বিস্কুটগিলা ফেলে দে ভৰিতে ব্ৰাছ মাৰিব লগা হ'লে এই দুষ্ট কৰিছা